हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মোৰ এতিয়া দুপৰীয়াৰ ভাত হল এতিয়া মই যাম ছাগলীক পানী খুৱাব কাৰণ বহুত ৰ'দ দিছে আজি আৰু ছাগলীৰ কাৰণে এইখিনি পানী মানে চাউল ধোৱা পানী আৰু ফল অলপমান ভাত লৈছো কাৰণ আমাৰ ছাগলীকেইটাক ভাত লাগে আমাৰ ছাগলীকেইটাৰ আৰু অভ্যাস হৈছে অলপমান যদি ভাত নিদো পানীয়ে নাখায় সেইকাৰণে মই আৰু যাবা ছাগলীক পানী খুৱাব চাওকচোন ইয়াতে পানী লৈছোঁ আৰু ইমান ৰ'দ আমি ঘৰত থাকিলে কিমান পানী খাওঁ আৰু ছাগলীকেইটাকতো আৰু টাইমতহে খোৱা যায় পানী সেইটো কাৰণে চাওকচোন ছাগলীটো মোক দেখি কেনে কৰিছে হৈও দিয়কচোন ইমান ৰ'দ তাহাৰো পানীৰ পিয়াহ লাগে এই দিয়াৰ লগে লগে কেনেকৈ খাই আছে পানী বহুত গৰম যি সেইটো কাৰণে বহুত পিয়াহ লাগছে কিজানি তাহাৰো পানীৰ আৰু এই দুটাক দিছোঁ ইয়াতে আমাৰ ছাগলীও বেছি কেইটামান আছে নথকা নহয় একেলগে দিবা নৰি না সেইটো কাৰণে দুটা বাচনত দিছোঁ আৰু এইটোত তিনিটাই খাই আছে সেইটো দুটাই খাই আছে চাওকচোন কিমান গৰম একেবাৰে চাওকচোন ৰ'দটো কেনেকুৱা হৈছে মই আৰু আহি পেলাই অলপ ফেনৰ তলতে বহিলোঁ বহুত গৰম আজি একেবাৰে ছাগলীক পানী খুৱাই আহি পেলাই একেবাৰে গৰমতে অৱস্থা নোহোৱা হ'ল মোৰ তেতিয়া মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই